নমস্কাৰ দৰ্শকসকল, এক্সপ্ল'ৰ সংগীতাৰ অন্য এটা ব্লগ লৈ পুনৰ আপোনালোকৰ মাজত আহিছোঁ আৰু আজিৰ ব্লগটো একেবাৰে ইণ্টাৰেষ্টিং এইবাবেই কাৰণ বিষয়টো ইণ্টাৰেষ্টিং নহয় জানো বিষয়টো যিহেতু ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো অবভিয়াছলি ইণ্টাৰেষ্টিং হ'বই চ' আজি এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ লাষ্ট ছেপ্টেম্বৰ মাহটো আমাৰ সকলোৰে মাজত এনেকুৱা হৈ আছিল যে কি হ'ব কেতিয়া হ'ব আৰু কিমানৰ পৰা কিমান তাৰিখলৈ হ'ব নহয় জানো চ' কিবা এটা আইডিয়া কৰিব পাৰিছেনে মই কৈছোঁ বিগ বিলিয়ন ডেজৰ কথা চ' বিগ বিলিয়ন ডেজ ইতিমধ্যে শেষ হ'ল চ' বহুতে বহুত পাৰ্চেছ কৰিলে চাগে দেই চবৰে এটাই চিন্তা আছিলে কোনবোৰ বস্তু ল'ম কোনবোৰত কিমান দাম কমিছে কাৰ্ড কৰিম নে উইচ লিষ্টত থ'ম নহয় জানো চ' ময়ো তেনেকুৱা কৰি পেলালোঁ বুজিছে ইমানবোৰ বস্তু লগা হৈ আছিলে আৰু মানে কি হয় এটকা বচাব পাৰিলে মনটো ইমান শান্তি পৰে তাতে আৰু বিগ বিলিয়ন ডেজত ইমানখিনি পইচা বচাব পাৰি কিয়নো সুবিধা নল'ম নহয় জানো চ' ময়ো সুবিধা ল'লোঁ অলপ যিবোৰ নৰ্মেলি আমি কিনিলে বহুত বেছি দাম ভৰিব লগা হয় চ' ডিছকাউণ্টত পাই গ'লোঁ আৰু সেয়া মই অলৰেডি পাৰ্চেছ কৰিলোঁ আৰু সেইখিনি মোৰ ইতিমধ্যে আহি পাইছে বস্তু এয়া মই মোৰ কাষতে ধৰিছোঁ আপোনালোকৰ সৈতে এতিয়া শ্বেয়াৰ কৰি মই ল'লোঁ কি চ' বিগ বিলিয়ন ডেজত ফাৰ্ষ্টতে মই লৈছোঁ একচুৱেলি মই কাপোৰ চাপোৰ কিন্তু সেইবোৰ একো লোৱা নাই দেই একদম চিধা কথা কাপোৰ চাপোৰৰ সেইবোৰ মানে হেৰি নাই কিয়নো আজিকালি কাপোৰ চাপোৰ যেতিয়া তেতিয়া লৈয়ে থকা হয় নহয় জানো এইটো টপ ভাল লাগিল এইটো শ্বাৰ্ট ভাল লাগিল এইটো জিন্স ভাল লাগিল স্ক্ৰল কৰিয়ে থকা যায় চ' সেইকাৰণে এইবাৰ মই কি কৰিছোঁ মোৰ কিছুমান একদম মানে এচেঞ্চিয়েল কিছুমান বস্তু বুলি ক'লে ছোৱালী মানুহক কি লাগে বাৰু কি ল'লোঁ এতিয়া মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' মই ফাৰ্ষ্ট দেখাব লৈছোঁ একেবাৰে মোৰ দৰকাৰী হৈ আছিলে মানে কি ক'ম গোটেইখিনি বস্তু ইমানেই প্ৰয়োজন হৈ আছিলে মানে সেই অৱস্থা আৰু কোনোমতে ইউজ কৰি আছিলোঁ সেইকাৰণে একেবাৰে ধুনীয়াকৈ টাইম মিলি গৈছে লগালগ আৰু একেবাৰে অৰ্ডাৰ কৰি দিলোঁ চ' এইটো লৈছিলোঁ মই মিন্ট্ৰাৰ পৰা দিছোঁ দেই মই মেক্সিমাম বস্তু মিন্ট্ৰাত দিছিলোঁ মই কিবা খুব সম্ভৱ দুটা নে এটা কিবা তেনেকুৱাহে মই ফ্লিপকাৰ্টত দিছোঁ চ' এইটো মই আপোনালোকৰ আগতে খুলি পেলাই দেখুৱাম চ' ইয়াতে এইটো পাৰ্চেলত দুটা প্ৰডাক্ট আহিছে আৰু এই দুটা হৈছে এটা হৈছে এইটো চুইচ বিউটিৰ লিকুইড কনচিলাৰ এইটো মই চুইচ বিউটিৰ এটা কনচিলাৰ মোৰ প্ৰয়োজন হৈ আছিল তো কনচিলাৰটো এইটো লৈছোঁ আৰু লগতে যিটো একেলগে দিছিলোঁ একেলগে আহি গৈছে আৰু এইটো এনেকৈ পেকেটৰ ভিতৰত দেখিছেনে পেকেটৰ ভিতৰত আহিছে এইটো মেবিলিনৰ এটা ৱাটাৰপ্ৰুফ মাস্কাৰা তো ইমান ধুনীয়াকৈ পেকেজিংবোৰ কৰিছে নহয় মানে চাওকচোন এইবোৰ ভিতৰত এনেকৈ পেপাৰবোৰ ভৰাই দিছে মানে কি হয় যাতে প্ৰডাক্টবোৰ মানে বেয়া হৈ নাযায় ডেমেজ নহয় সেইটো কাৰণে তো মোৰ মিন্ট্ৰাৰ এই পেকেজিংটো মোক খুব ভাল লাগে কাৰণ বস্তুবোৰ বহুত সাৱধানকৈ তেওঁলোকে পঠিয়ায় নেক্সট মই দিছিলোঁ আৰু এটা এগেইন এটা মই মিন্ট্ৰাতে দিছিলোঁ এইটো হৈছে দেখিছেনে এটা ফেচ ক্ৰীম আৰু এইটো হৈছে ল'ৰিয়েল পেৰিছৰ স্কিন পাৰফেক্ট যিটো H20+ যিহেতু মই 20+ চ' সেইকাৰণে 20+ৰ এই ক্ৰীমটো মই অৰ্ডাৰ কৰিছিলোঁ আৰু এই ক্ৰীমটো মই লাষ্ট এবছৰৰ প্ৰায় 1.5 বছৰ হ'ব হ'ল চাগে মই ইউজ কৰি আছোঁ চ' সেইকাৰণে আৰু খুব ধুনীয়া ৰিজাল্টছো দিছে চ' এইটো মই মোৰ দৰকাৰ হৈ আছিলে সেই অৱস্থা আছিলে আগৰটো সেইকাৰণে এইটো দিছোঁ আৰু এইটো সঁচাকৈ মই কিন্তু খুব ভাল পাইছোঁ আপোনালোকে কোনোবাই যদি মোৰ দৰ্শকসকলৰ ভিতৰত কোনোবাই যদি ইউজ কৰিছে মোক জনাবচোন আপোনালোকে কেনেকুৱা পাইছে কিন্তু মই ৰিজাল্টছ এইটো বহুত ভাল পাইছোঁ আৰু সেইকাৰণে এগেইন মই আকৌ অৰ্ডাৰ দিছোঁ ধুনীয়া মানে একদম ছেটিছফাইং একদম মই ডিছকাউণ্টত পাই গৈছোঁ বস্তুখিনি সেইকাৰণে ভাল লাগিছে আৰু নেক্সট মই দেখাব লৈছোঁ এইটো হৈছে মেবিলিনৰ যিটো ফিটমি ৰেঞ্জৰ এইটো এটা মই ফাউণ্ডেশ্যন দিছিলোঁ লিকুইড সৰু যিটো এনেকুৱা টিউব আহে এই টিউবটো মই দিছিলোঁ এইটো ধুনীয়া মই মানে একদম ছেটিছফাইং আৰু একেবাৰে মোৰ মানে ছেটিছফাইং ধুনীয়া ডিছকাউণ্ট পাই গৈছোঁ সেইকাৰণে মই ছেটিছফাইড বস্তুখিনিক লৈ ত' নেক্সট হৈছে এইটো মই দিছিলোঁ ফ্লিপকাৰ্টত দেই দেখিছেনে এইটো মই ফ্লিপকাৰ্টৰ ইয়াৰ পেকেটত আহিছে ফ্লিপকাৰ্টত দিছিলোঁ আৰু এইটো হৈছে এটা মেকআপ ব্ৰাছ ছেট তো মেকআপ ব্ৰাছ ইয়াতে 10ডাল আছে সৰু 5ডাল আৰু ডাঙৰ এনেকুৱা 5ডাল আছে মোৰ প্ৰথমে চিন্তা হৈ আছিলে কেনেকুৱা আহিব কি আহিব কোৱালিটি বেয়া আহিব নেকি কোৱালিটি বেয়া আহিলে আকৌ ৰিটাৰ্ণ কৰিব লাগিব কাৰণ ধুনীয়া মানে প্ৰাইজত পাই গৈছোঁ মই ডিছকাউণ্টত পাইছোঁ চ' চাওকচোন ইমান ধুনীয়া ফ্লাফি আৰু ধুনীয়া মানে একদম
যিহেতু মই বৰ বিশেষ মেকআপ একো নাজানো আৰু নৰ্মেল এইখিনি আৰু নিজে ওলাই গ'লে যিখিনি কৰিব পাৰি আৰু সেইখিনি কৰিব পাৰোঁ সেই হিচাপত ধুনীয়া মানে ব্ৰাছটো মোৰ কাৰণে বহুত ধুনীয়া হৈ গৈছে বুলি মই ভাবিছোঁ মোৰ ভাল লাগিছে আৰু প্ৰাইচটো খুব ধুনীয়া ৰিজনেবল মই প্ৰাইচত পাই গৈছোঁ চ' সেইটো কাৰণে মই একদম ছেটিছফাইড চ' নেক্সট লৈছোঁ মই এইটো এগেইন মই মিন্ত্ৰাতে দিছিলোঁ আৰু এইটো চাওকচোন ধুনীয়াকৈ আকৌ তেনেকৈ এয়া ভিতৰৰ এইটো আছে আৰু এনেকুৱা পেপাৰবোৰ যে আছে সেইবোৰৰ লগত ধুনীয়াকৈ মানে পঠাইছে আৰু এইটো এগেইন ল'ৰিয়েলৰে মই যিবোৰ মানে একচুৱেলি মই ইউজ কৰি থাকোঁ সেই প্ৰডাক্টবোৰে মই আকৌ লৈছোঁ কাৰণ দৰকাৰ হৈ থাকে সেইখিনিয়ে মোক লাগিব সেইকাৰণে অকণমান পিছত মই সেইখিনি প্ৰডাক্ট শেষ হ'লে অৰ্ডাৰ কৰিব লাগিব তাতকৈ মই আগতীয়াকৈ কৰি দিছোঁ যিটো ডিছকাউণ্ট পাইছোঁ চ' এইটো ধুনীয়াকৈ দেখিছেনে কাগজৰ এনেকুৱা পেকিঙত ধুনীয়াকৈ আহিছে এইটো ল'ৰিয়েলৰে এগেইন এইটো পাইছোঁ ইয়াতে দুটা প্ৰডাক্ট আছে মই দুটা প্ৰডাক্ট দিছিলোঁ এইটো হৈছে ল'ৰিয়েল পেৰিছৰ যিটো হাইলুৰনিক এচিড চিৰাম হয় আৰু নেক্সট দিছিলোঁ মই হাইলুৰনিকৰ যিটো এচিড ফেচ ৱাছ হয় সেই ফেচ ৱাছটো দিছিলোঁ এই জেল ফেচ ৱাছটো চ' এইকেইটা প্ৰডাক্ট মই যিটো ইউজ কৰোঁৱেই সেইকাৰণে এগেইন মই এইকেইটা দি দিছোঁ এইটোতো মিন্ত্ৰাত অৰ্ডাৰ কৰাৰ কাৰণে মিন্ত্ৰাৰ পৰা ধুনীয়াকৈ পঠাইছে আৰু লগতে এইটো ল'ৰিয়েলৰ সেইকাৰণে ল'ৰিয়েলৰ ধুনীয়াকৈ পেপাৰ পাউচৰ এনেকুৱা ভিতৰত দুইটা প্ৰডাক্ট এনেকৈ কৰি দিছে খুবেই ভালকৈ দিছে মানে পেকেজিংবোৰ এনেকৈ দিলে সঁচাকৈ ভাল লাগি যায় আৰু মানে এটা মানে এইটো ট্ৰাষ্ট এটা আহি যায় ন মই মানে একো মানে ফ্ৰড বা কিবা তেনেকুৱাৰ হোৱা নাই বেলেগ বস্তু যি কি নহওক মানে এইবোৰ স্কিনৰ প্ৰডাক্ট যিহেতু এইবোৰৰ ক্ষেত্ৰত অলপমান ভয় লাগে যে কি বা আহে কি নাহে কিন্তু সেইকাৰণে মই মিন্ত্ৰাত দিছিলোঁ একচুৱেলি কিন্তু ভাল লাগিছে মই ছেটিছফাইড আৰু নেক্সট দিছিলোঁ মই এইটো ফ্লিপকাৰ্টৰ পৰা দিছিলোঁ এইটো অলৰেডি মই খুলি চাইছিলোঁ কাৰণ এইটো মই দিছোঁ দেখুৱাইছোঁ আপোনালোকক এটা আইৰণ এইটো মোৰ বহুত বেছি দৰকাৰ হৈ আছিলে আগতে যেতিয়া মানে পি জিত আছিলোঁ তাতে এলাউড নাছিলে ইলেক্ট্ৰনিক একো বস্তু ইউজ কৰা কিন্তু এতিয়া যিহেতু মই পি জিত নাথাকোঁ সেইকাৰণে মোৰ নিজৰ যিখিনি দৰকাৰী বস্তু সেইখিনি মই ল'ব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ ত' তাৰ কাৰণে মই দিছিলোঁ এইটো ফ্লিপকাৰ্ট স্মাৰ্ট বাই যিটো তেওঁলোকৰ নিজৰ চেল কৰে প্ৰডাক্টছ ত' ফ্লিপকাৰ্ট স্মাৰ্ট বাইৰ পৰা মই লৈছোঁ এইটো এতিয়ালৈকে মই ইউজ কৰা নাই কিন্তু যেতিয়া মই ৰিচিভ কৰিছিলোঁ তাৰ পাছতে মই মানে জাষ্ট অন অফ কৰি পেলাই তেনেকৈ চাইছিলোঁ হিটটো কেনেকুৱা হয় সেইটো চাইছিলোঁ চ' তেতিয়া হিচাপত ঠিকে আছে কিন্তু মই কাপোৰ এতিয়ালৈকে একো প্ৰেছ কৰি চোৱা নাই ইউজ কৰিলেহে গম পাম কেনেকুৱা হয় কিন্তু ভালেখিনি মই ডিছকাউণ্ট পাই গৈছোঁ আৰু কালাৰটো ইমান বেছি মৰম লগা লেভেণ্ডাৰ কালাৰ হয় হোৱাইট আৰু লেভেণ্ডাৰ খুব বেছি মৰম লগা ডিজাইনটো ভাল লাগিছে ত' সেইকাৰণে মই লৈ ল'লোঁ মোৰ খুবেই বেছি দৰকাৰ হৈ আছিলে চ' ইমানেই আছিল আজিৰ এই ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ মইনো বিগ বিলিয়ন ডেজত কি ফাইদা উঠালোঁ আৰু ডিছকাউণ্ট পালেতো অবভিয়াছলি ভালেই লাগে নহয় জানো চ' এইখিনিয়ে বস্তু ল'লোঁ মোৰ বহুত বেছি দৰকাৰ হৈ আছিলে মানে নেক্সট আৰু এমাহ বা 1.5 মাহত মই অৰ্ডাৰ কৰিব লাগিলে হয় কছমেটিক্সখিনি ডিছকাউণ্ট পাইছোঁ ইমান ধুনীয়া ধুনীয়া ত' মইতো ছেটিছফাইড আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল 2022ৰ বিগ বিলিয়ন ডেজত সেইটো মোক জনাবলৈ নাপাহৰিব আৰু আজিলৈ ধন্যবাদ